সন্মুখত জ্বলিছে পুত্ৰৰ চিতা। সেই পুত্ৰ যি পুত্ৰৰ আকাশসম জনপ্ৰিয়তা আৰু খ্যাতিৰ বাবে পুত্ৰৰ আত্মজীৱনী লিখা একমাত্ৰ পিতৃ হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত হৈছিল তেওঁ। যি পুত্ৰৰ স্বাস্থ্যক লৈ সদা সচেতন আছিল তেওঁ। যি পুত্ৰৰ সাগৰসম হৃদয়ৰ বিশালতাই প্ৰতি পল আৱৰি ৰাখিছিল তেওঁক। স্বাস্থ্যৰ কাম কৰক, এক্সাৰচাইজ কৰক, ব্যায়াম কৰক, আৰু স্বাস্থ্যই যিখিনি দৰকাৰ বুলি ভাবে সেইখিনি খাদ্য খাওক, ৰাতিপুৱা খোজ কাঢ়ক, 1 ঘণ্টা খোজ কাঢ়ক, য'তেই নেথাকক শুই উঠি 1 ঘণ্টা ডেইলি খোজ কাঢ়ক। স্থিতপ্ৰজ্ঞ হৈ এই সুখ সহিব পাৰে জানো কোনোবাই? কিন্তু এই মানুহজনে পাৰিছে। কাৰণ জীৱনলৈ অহা এটাৰ পাছত আনটো ধুমুহা সহিও হাউলি নপৰাকৈ আছিল জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ নামৰ এই মানুহজন। জীৱন সংগীক হেৰুৱাৰ কেইবছৰমান পাছতেই নিষ্ঠুৰ নিয়তিয়ে তেওঁৰ পৰা কাঢ়ি নিছিল বৰজীয়ৰী জংকীক। কিন্তু তাৰ পাছতো একমাত্ৰ পুত্ৰ জুবিন আৰু সৰু জীয়ৰী পাল মৃত্যুকুত সাৱটি পিতৃৰ দায়িত্ব পালন কৰি গৈছিল মানুহজনে। কিন্তু আজি পুত্ৰক হেৰুৱাই একেবাৰেই নিঃসংগ হৈ পৰিল মানুহজন। জুবিনৰ সৈতে কটোৱা ভাল লগা সময়বোৰ কেমেৰাত ধৰি ৰাখি ভাল পাইছিল পিতৃয়ে। জুবিন গাৰ্গৰ প্ৰতিটো গীতৰে প্ৰথম সমালোচক আছিল এইগৰাকী কপিল ঠাকুৰ। কিন্তু এতিয়া জোনাক গলা জাৰৰ নিশা তেওঁৰ শব্দত সুৰৰ গুঞ্জন তুলিবলৈ আৰু কেতিয়াও উভতি আহিব নোৱাৰে মৰমৰ পুত্ৰ। জোনাক গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি। অন্তিম শয়নত পুত্ৰৰ মৰম লগা মুখখন এবাৰ প্ৰাণ ভৰি চাই লৈছে মানুহজনে। এই জনমৰ বাবে এয়াই যে শেষ দেখা, এয়াই যে শেষ পৰশ। কিন্তু অজান দেশৰ পৰা হলেও জুবিন নামৰ সুবাসে আমৃত্যু মোহাচন্ন কৰি ৰাখিব এই মানুহজনক। কিমান চকুৰ পানী সুখৰ চিকুণমণি। এটা সময়ত এই বেদনা অসহনীয় হৈ পৰিল। অসুস্থ হৈ পৰা কপিল ঠাকুৰক অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰা লৈ অহা হ'ল ঘৰলৈ। মই ভাগৰ নাই জীৱন হেৰুৱানা। একেই দুখে দহিছে জুবিনৰ মৰমৰ মামনকো। উভতি নোহোৱাৰ বাটেৰে যাবলৈ ওলাইছে একমাত্ৰ ককায়েক। শৈশৱ কৈশোৰৰ ৰঙীন সময়বোৰ এতিয়া মাথো স্মৃতি। দুখবোৰ বুকুত সামৰি যন্ত্ৰৰ দৰে পালন কৰিছে দায়িত্ব। পৰা হলে নিজৰ উশাহটি হলেও জীয়াই তুলিলেহেঁতেন মৰমৰ ককায়েকক। কিন্তু হাজাৰ হাজাৰ অনুৰাগীৰ দৰেই আজি অসহায় ভগ্নীও। বাক্ৰুদ্ধ হৈ ভাতৃৰ চিতাত মুখাগ্নি কৰিলে ভগ্নীয়ে। মাক আৰু বায়েক জংকীক হেৰুৱাৰ পাছত আজি এয়া জুবিনৰ শেষ বিদায়। নেদেখা দেশৰ পৰাই পিতৃ কপিল ঠাকুৰ, তেওঁৰ পৰিয়াল আৰু শত সহস্ৰ অনুৰাগীৰ সাহস হৈ থাকিব আমাৰ মৰমৰ শিল্পী। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।